সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই নয়নজ্যোতি আজি পুনৰ লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ 7 নম্বৰ পাঠ চানেকি আজি দ্বিতীয় খণ্ড। আজি তৃতীয় শ্ৰেণীৰ নতুন গণিত বিষয়ৰ চানেকি বিষয়টো পুনৰ আলোচনা কৰিব লৈছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই খণ্ডটোৰ পূৰ্বে তোমালোকে কিছুমান কথা জানিব পাৰিলা চানেকি কেনেকৈ আমি সাজিব পাৰোঁ। ইয়াৰ পিছত তোমালোকক মই দেখাম এয়া চানেকি আমি আগৰ খণ্ডত এইটো বিষয়ে আলোচনা কৰিছিলোঁ। ইয়াৰ পিছৰ আমি আজি আলোচনা কৰিবলগীয়া বিষয় এই চানেকি তোমালোকে দেখিছা। এয়া তোমালোকে কি দেখিছা ইয়াত? এয়া কি কলহ হয়নে? এই কলহৰ এইটো কি এটা ডাঙৰ কলহ। এই কলহটোৰ আকাৰটো চোৱা, এটা গোল এটা ডিঙি এটা আছে আৰু ওপৰত মুখনিটো আছে, মানে ওখ। এইটো প্ৰথম 1 নম্বৰটো হৈছে। এতিয়া আমি দ্বিতীয়টোলৈ চোৱা। এই দ্বিতীয়টোত কি আছে? ইয়াত ডিঙি নাই, এই কলহটোৰ কি নাই? ডিঙিটো নাই। আকৌ চাবা, এইটো প্ৰথমটো আকৌ ইয়াত আৰম্ভ হৈছে, আকৌ ইয়াত প্ৰথমটো আৰম্ভ হৈছে হয়নে? এইটো ওখ ডিঙি আছে, এইটো কি? ডিঙি নাই। আকৌ এতিয়া চাবা, এইটো আকৌ প্ৰথমটো আৰম্ভ হৈছেনে? এতিয়া ডিঙি আছে। তাৰ পিছৰটোত কি হ'ব? উত্তৰটো নক'লে গমেই পাইছা হয় নাই? কোনটো হ'ব? তোমালোকে দেখিছানে? এই যে দেখি আছা তোমালোকে এই কলহ দুটা দেখিছা। এই দুটাৰ ভিতৰত উত্তৰটো কোনটো হ'ব? আমাক প্ৰশ্নটো সুধিছে, ইয়াত ডিঙি আছে হয়নে? ইয়াত ডিঙি নথকা কলহটো কোনটো? এইটো হয়নে? ইয়াৰ উত্তৰটো কোনটো হ'ব? এইটো। ধৰিব পাৰিলানে? ইয়াৰ পিছৰখিনি আমি চাওঁ এতিয়া। ইয়াৰ পিছৰটোত আমি কি দেখিছোঁ? এইটো কেইখিলা পাত আছে? এখিলা আৰু দুখিলা পাত আছে। এইটো হৈছে 1 নম্বৰ, এইটো হৈছে 2 নম্বৰ হয়নে? ইয়াত এখিলা দুখিলা তিনিখিলা আৰু চাৰিখিলা আছে, মানে এইফালে দুখিলা আছে, ইফালে ওপৰফালে দুখিলা আছে। এতিয়া আমি 2 নম্বৰ চিত্ৰটোলৈ আহোঁ। এই 2 নম্বৰ চিত্ৰটোত আমি কি দেখিছোঁ? ইয়াত কেইখিলা পাত আছে? এখিলা দুখিলা তিনিখিলা হয়নে? ইয়াত এখিলা দুখিলা তিনিখিলা হ'ল। এইটো আমি চালোঁ। প্ৰথমটোত 1 নম্বৰটোত আমি কি দেখিলোঁ? দুখিলা পাত আছে, ইয়াত দুখিলা পাত আছে, তাৰ পিছৰটোত তিনিখিলা পাত আছে। আকৌ ইয়াত কি আছে? ইয়াত কোনটো আৰম্ভ হৈছে? আকৌ 1 নম্বৰটো আৰম্ভ হৈছে হয়নে? ইয়াত কেইখিলা পাত আছে? দুখিলা পাত, ওপৰফালে দুখিলা, তলৰফালে দুখিলা, মুঠতে 4খিলা হয়নে? এতিয়া আমি তাৰ পিছৰটোত কি হ'ব? পিছৰটোত আমি ধৰিব পাৰিছোঁনে অকণমান? চোৱা, ভালকৈ মনোযোগ দিয়া। এইটো হৈছে 2 নম্বৰটো হয়নে? ইয়াত আমি যদি চাওঁ, এইফালৰ পৰা আমি যদি চাওঁ, এইটো আগত 1 নম্বৰ দিছিলোঁ, এতিয়া 2 নম্বৰ দিছোঁ। এতিয়া 2 নম্বৰটোত তলৰফালে কেইখিলা আছে? এখিলা দুখিলা তিনিখিলা, আকৌ এখিলা দুখিলা তিনিখিলা। আকৌ এতিয়া আৰম্ভ হৈছে 1 নম্বৰটো তলৰফালে দুখিলা, ওপৰফালে দুখিলা। এতিয়া আমি আকৌ ইয়াৰ পিছৰটোত কি হ'ব? ইয়াত প্ৰশ্ন সুধিছে আমাক, কি হ'ব ইয়াৰ পিছৰটো? ভাবাচোন তোমালোকে। তাৰপাছত মই উত্তৰটো তোমালোকক পুনৰ দেখাই দিম। অলপ ভাবা তোমালোকে। ভাবি পাইছানে কিবা? কোনে পাৰিবা কোৱা? বিশ্বজিৎ, তুমি পাৰিবা নহয় জানো? চোৱা, এতিয়া বিশ্বজিৎ, তুমি কোৱা উত্তৰটোৰ লগত এইটো মিলিছেনে? চোৱা, ইয়াত এখিলা দুখিলা পাত আছিলে, ইয়াত কোনটো হ'ব উত্তৰটো? এইফালৰটো হ'বনে এইফালৰটো হ'ব? এইটো আমি 1 নম্বৰ দিলোঁ, এইটো 2 নম্বৰ দিলোঁ। কোনটো হ'ব? আমি দুখিলা পাত থাকিলে তাৰ পিছৰটো কেইখিলা পাত থাকিব? এখিলা দুখিলা তিনিখিলা। কিমান থাকিব? তিনিখিলা তলৰফালে আৰু ওপৰফালে তিনিখিলা। উত্তৰটো কোনটো হ'ব? তেতিয়াহ'লে আমাৰ উত্তৰটো এইটো হ'বনে? ইয়াৰ পিছৰখিনি আমি চাওঁ আকৌ পুনৰ। ইয়াৰ পিছৰ চিত্ৰটোত আমাৰ এই এটা চানেকি দিয়া আছে। এই চানেকিটো হ'ল কি? আমাৰ এইটো হৈছে এটা জি হয়নে? এটা জি দিয়া আছে, দেখিছানে তোমালোকে? দেখিছানে? এইটো এটা জি দিয়া আছে, এইটো এটা জি, এইটো এটা দুটা জি দিয়া আছে। ইয়াত দুটা জি আছে, তাৰপিছত কি দিয়া আছে আমাক? বি।
আকৌ ইয়াত দুটা জি দিয়া আছে, ইয়াৰ পাছত দিয়া আছে বি, হয়নে? আকৌ ইয়াত দুটা জি দিয়া আছে, ইয়াৰ পাছত কি হ'ব? ক'ব পাৰিবানে? ইয়াৰ পিছত আকৌ কি হ'ব? বি হ'ব। এতিয়া উত্তৰটো ধৰিব পাৰিলানে? প্ৰথমতে দুটা জি দিয়া আছিলে, তাৰপিছত কি দিয়া আছিলে? বি দিয়া আছিলে, আকৌ দুটা জি দিছে, তাৰপিছত আকৌ কি দিয়া আছিলে? বি হ'ব। এনেকৈ তোমালোকে সাজিবলৈ যত্ন কৰিবা। চানেকিবোৰ এনেকৈ সাজি আমি পাব পাৰোঁ। হ'ব, আজিলৈ এইটো ইমানতে সামৰণি মাৰিছোঁ। ইয়াৰ পিছৰখিনি তোমালোকে পিছৰ ভিডিঅ'টোত তোমালোকে ভালদৰে চাই ল'ব। ধন্যবাদ।